নমস্কাৰ আজিৰ এই ভিডিঅ'টোত আমি শিকিম কেনেকৈ আপুনি আপোনাৰ ভোটাৰ কাৰ্ডখন আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব। তাৰ কাৰণে আপুনি প্ৰথমে প্লে ষ্ট'ৰৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব। এপটোৰ নাম হৈছে ভোটাৰ হেল্পলাইন। যদি আপুনি এইটো অলৰেডি ডাউনলোড কৰিয়ে থৈছে তেতিয়া আপুনি এই এপটো প্লে ষ্ট'ৰত গৈ আপডেট কৰি ল'ব। যেতিয়া আপুনি প্লে ষ্ট'ৰত গৈ এই এপটো আপডেট কৰিব, আপডেট হোৱাৰ পিছত আপুনি জাষ্ট এপটো ওপেন কৰিব। এপটো ওপেন কৰাৰ পিছত এতিয়া আপুনি জাষ্ট এগ্ৰি অপশ্যনত ক্লিক কৰক। তাৰপিছত আপুনি নেক্সট অপশ্যনত ক্লিক কৰক। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত এতিয়া আপুনি জাষ্ট গেট ষ্টাৰ্টেড অপশ্যনত ক্লিক কৰক। এতিয়া আপুনি ইয়াতে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন অপশ্যনত ক্লিক কৰক। তাৰপিছত আপুনি ইয়াৰ পৰা ইলেক্ট্ৰল অথেণ্টিকেশ্যন ফৰ্ম এই অপশ্যনটোত ক্লিক কৰি দিয়ক। ইয়াতে ক্লিক কৰাৰ পিছত এতিয়া আপুনি জাষ্ট লেটছ ষ্টাৰ্ট অপশ্যনত ক্লিক কৰক আৰু ইয়াতে য'ত মোবাইল নাম্বাৰ আছে ইয়াতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো লিখি দিয়ক। তাৰপিছত আপুনি চেণ্ড OTP অপশ্যনত ক্লিক কৰি দিয়ক। চেণ্ড OTP অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ নাম্বাৰটোত এটা OTP আহিব। সেই OTPটো আপুনি জাষ্ট ইয়াতে এণ্টাৰ কৰক। তাৰপিছত আপুনি ভেৰিফাই অপশ্যনত ক্লিক কৰি দিয়ক। ভেৰিফাই অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে এটা অপশ্যন দেখা পাইছে য়েছ আই হেভ ভোটাৰ ID নাম্বাৰ। এই অপশ্যনটো চিলেক্ট কৰক। তাৰপিছত আপুনি নেক্সট অপশ্যনত ক্লিক কৰক। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে আপুনি আপোনাৰ ভোটাৰ ID নাম্বাৰটো লিখি দিয়ক। তাৰপিছত আপুনি চিলেক্ট ষ্টেটৰ পৰা আপোনাৰ ষ্টেটটো মানে অসম চিলেক্ট কৰি লওক। তাৰপিছত আপুনি ফেচ ডিটেইলছত ক্লিক কৰি দিয়ক। এতিয়া আপুনি ইয়াতে প্ৰচিড অপশ্যনত ক্লিক কৰি দিয়ক। প্ৰচিড অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ভোটাৰ কাৰ্ডৰ সম্পূৰ্ণ তথ্যখিনি ইয়াতে ওলাই যাব। আপুনি এবাৰ ইয়াৰ ৰিভিউটো চাই ল'ব। তাৰপিছত আপুনি ইয়াতে নেক্সট অপশ্যনত ক্লিক কৰিব। নেক্সট অপশ্যনত ক্লিক কৰাৰ পিছত এতিয়া ইয়াতে আপুনি আপোনাৰ সম্পূৰ্ণ তথ্য পাই যাব। ইয়াতে চাই ল'ব। তাৰপিছত আপুনি তললৈ আহিব আৰু ইয়াতে এটা অপশ্যন পাইছে আপুনি আধাৰ ডিটেইলছ। আধাৰ ডিটেইলছত আপুনি আপোনাৰ আধাৰ নাম্বাৰ দিব লাগিব। মোবাইল নাম্বাৰত আপুনি আপোনাৰ মোবাইল নাম্বাৰ দিব লাগিব। ইমেইল আইডিত আপুনি আপোনাৰ ইমেইল ID দিব লাগিব। তাৰপিছত প্লেচ অফ এপ্লিকেশ্যন ইয়াত আপুনি আপোনাৰ কনষ্টিটিউঞ্চিটোৰ নাম দিব, মানে আপোনাৰ বিধানসভাটোৰ নাম লিখি ডান অপশ্যনত ক্লিক কৰি দিব। ডান অপশ্যনত ক্লিক কৰাৰ পিছত আপুনি যি ডিটেইলছ ইয়াতে ফিল কৰিছিলে সেই সকলোখিনি ইয়াতে প্ৰিভিউত দেখাব। আপুনি এবাৰ চাই ল'ব। তাৰপিছত আপুনি কনফাৰ্ম অপশ্যনত ক্লিক কৰিব। কনফাৰ্ম অপশ্যনত ক্লিক কৰাৰ পিছত ইয়াতে এটা ৰেফাৰেঞ্চ ID নাম্বাৰ জেনেৰেট হ'ব। এই ৰেফাৰেঞ্চ ID নাম্বাৰটো আপুনি ভৱিষ্যতৰ কাৰণে ইয়াতে ছেভ কৰি থৈ দিব বা স্ক্ৰীনশ্বট লৈ থৈ দিব। গতিকে এইদৰে আপোনালোকে আপোনাৰ মোবাইলতে ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড লিংকৰ কাৰণে ৰিকুৱেষ্ট ফাইল কৰিব পাৰিব। ইয়াৰ নেক্সট ভিডিঅ'টোত মই আপোনালোকক দেখাম আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ ভোটাৰ কাৰ্ডটো লিংক হ'ল নে নহ'ল সেইটো আপুনি কেনেকৈ আপোনাৰ মোবাইলতে চেক কৰিব। এনেধৰণৰ ভিডিঅ' সদায় চাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অন কৰি ল'ব। যদি ভিডিঅ'টোত কিবা বুজা নাই তেতিয়া তলত কমেণ্ট কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব, কাৰণ আপোনালোকৰ এটা লাইকে আমাৰ কাৰণে বহুত ডাঙৰ উৎসাহ। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। জয় আই অসম।